নমস্কাৰ, মই ৰুবি স্বাগত জনাইছো মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক পিটুনিয়া পুলি কেনেকুৱা ধৰণৰ পটিং মিক্সত ৰুব লাগে, ইয়াক নমৰাকৈ বচাই ৰাখিবৰ বাবে কি ধৰণৰ যত্ন ল'ব লাগে আৰু পুলিবোৰ সোনকালে ডাঙৰ হ'বৰ বাবে আৰু বেছিকৈ ফুল পাবৰ বাবে কি কি সাৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰতো ক'ম। এই পিটুনিয়াৰ পুলিখিনি মই ঘৰতে গজাইছিলোঁ। ইয়াৰ এটা ভিডিঅ' মই অলৰেডি দিলোঁ, কেনেকৈ পিটুনিয়াৰ পুলি ঘৰতে গজাব পাৰি। আপোনালোকে ইচ্ছা কৰিলে চাব। যিসকল লোকে আজি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে আৰু যিসকলে আজিলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এই পুলিবোৰ ৰুবৰ বাবে প্ৰথমে মই এয়া মাটি লৈছোঁ, আমাৰ ঘৰৰ ওচৰৰ নৰ্মেল যিবোৰ মাটি থাকে, আৰু এই মাটিবোৰ সদায় শুকান হ'ব লাগে। তিতা মাটি বা জেকি থকা মাটিত ফাংগাছ বা অন্য পোক পৰুৱাৰ কণী থাকিব পাৰে, সেইবাবে সদায় শুকান মাটি ল'ব লাগে। আৰু ইয়াত মই এয়া মিলাইছোঁ ভাৰ্মি কম্পষ্ট। 70% মাটিৰ লগত মই 10% ভাৰ্মি কম্পষ্ট লৈছোঁ, আৰু ইয়াত মই দিম এয়া শুকান গোবৰ। এইখিনি মোৰ 2 বছৰীয়া পুৰণা গোবৰ, ইয়াৰো মই 10% ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই ইয়াত দিম এয়া 10% পাত সাৰ। এইখিনি গছৰ পৰা পকা পাত যিবোৰ সৰে সেইবোৰ পচাই ৰাখি এনেদৰে পাত সাৰ বনাব পাৰি। অকল পিটুনিয়াৰ পুলি বুলি নহয়, ঠাণ্ডা দিনত হোৱা যিকোনো ফুলৰ পুলি ৰুবৰ বাবে এই পটিং মিক্সটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এই আটাইকেইটা বস্তু ভালদৰে মিলাই লওঁ। পিটুনিয়াৰ পুলিবোৰ হেংগিং টাবতো ৰুব পাৰে আৰু এনেকুৱা টাবতো ৰুব পাৰে। ইয়াৰ বাবে প্ৰথমে ফুটা থকা যিকোনো এটা টাব ল'ব। এইটো মোৰ পুৰণা টাব, ইয়াক ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ আৰু ফুটাটোত এটা শিলগুটি নাইবা ইটাৰ টুকুৰা দি এনেদৰে বন্ধ কৰি ল'ব, যাতে মাটি সোমাই ফুটাটো বন্ধ হৈ নাযায়। আৰু তাৰপিছতহে ইয়াত পটিং মিক্সখিনি ভৰাব লাগে। ৰুবৰ বাবে পুলিবোৰ উঘলাৰ আগত অলপ পানী দি ল'ব লাগে আৰু আঙুলিৰে টানি কেতিয়াও উঘালিব নালাগে, তেনেকৈ উঘালিলে শিপা ছিঙি থাকি আহিব পাৰে। আৰু মই এতিয়া ইয়াক এই চামুচ এখনৰ গুৰিটোৱে দি এনেদৰে উঘালিছোঁ। পুলিবোৰৰ গুৰিত বা শিপাখিনিত যিখিনি মাটি লাগি থাকে সেই মাটিখিনি আঁতৰাই দিব নালাগে। মাটিৰে সৈতে ৰুলে ভাল। এনেদৰে মাটিৰে সৈতে ৰুলে পুলিবিলাক মৰাৰ সম্ভাৱনা কম থাকে। লগতে নতুন মাটিৰ লগত এডজাষ্ট কৰিবলৈও সময় কম লয়, সেইবাবে পুলিবোৰ সোনকালে ডাঙৰ হয়। ৰোৱাৰ পাছত পুলিবিলাকত সদায় পানী দিব লাগে। প্ৰথম কেইদিন অলপ পানীৰ পৰিমাণটো কমকৈ দিব, অকল গুৰিটোৰ ওচৰতহে অলপ অলপ দিব লাগে। আৰু যিমানে পুলিবোৰ ডাঙৰ হয় সিমানে পানীৰ পৰিমাণটো বঢ়াই নিব লাগে। এই ফুলবিধ মৰাৰ মূল কাৰণটোৱেই হৈছে পানী বেছিকৈ দিয়াটো। অকল পুলি অৱস্থাতেই নহয়, ফুলগছবোৰ ডাঙৰ হোৱাৰ পিছতো প্ৰয়োজনতকৈ বেছি পানী দিলে ফাংগাছ লাগি গছবোৰ মৰিব পাৰে। সেয়ে পানী দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে। যেতিয়া টাবৰ ওপৰৰ মাটিখিনি শুকায় তেতিয়াহে ইয়াত পানী দিব লাগে। যদি মাটিখিনি অলপ সেমেকি থাকে তেতিয়া আকৌ পানী দিয়াৰ প্ৰয়োজন নাই। মই শুকান মাটি ব্যৱহাৰ কৰিছোঁ বাবে এতিয়া অলপ পানী সৰহকৈ দিছোঁ। ৰোৱাৰ পিছৰ প্ৰথম এসপ্তাহমান ইয়াক ৰ'দত ৰাখিব নালাগে, আৰু তাৰ পিছৰ সপ্তাহটোত ৰাতিপুৱাৰ কোমল ৰ'দটো 1-2 ঘণ্টামান পৰিবলৈ দিব, আৰু লাহে লাহে ইয়াক ৰ'দত ৰখাৰ পৰিমাণটো বঢ়াই গৈ থাকিব, কিয়নো এই ফুলবিধক ফুলিবৰ বাবে ৰ'দৰ প্ৰয়োজন। পুলিবোৰ সোনকালে ডাঙৰ কৰিবৰ বাবে ৰোৱাৰ 15-20 দিনৰ পিছৰ পৰাই ইয়াত পনীয়া সাৰ দিব পাৰে। জৈৱিক সাৰ ব্যৱহাৰ কৰিব বিচাৰিলে আপোনালোকে সৰিয়হৰ খলিহৈ লিকুইড সাৰ বনাই দিব পাৰে। ইয়াৰ এটা ভিডিঅ' মই অলৰেডি দিয়া আছে, কেনেদৰে এই সৰিয়হৰ খলিহৈ সাৰ বনাব পাৰি। এই সাৰত নাইট্ৰজেনৰ পৰিমাণ বেছিকৈ থাকে বাবে পুলিবিলাক সোনকালে ডাঙৰ কৰে, লগতে পুলিবিলাকৰ স্বাস্থ্যও ভাল কৰে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব বিচাৰিলে NPK 19-19-19 বা 20-20-20 আধা চামুচ 1 লিটাৰ পানীত গুলি গছজোপাৰ ওপৰত স্প্ৰে কৰিব পাৰে আৰু লগতে গুৰিটো দিব পাৰে। পানী দিয়াৰ পিছতেই লিকুইড সাৰ ব্যৱহাৰ কৰিব নালাগে। যেতিয়া মাটিবোৰ অলপ শুকায় তেতিয়া লিকুইড সাৰ ব্যৱহাৰ কৰিব, আৰু ইয়াক 15 বা 20 দিনৰ মূৰে মূৰে ব্যৱহাৰ কৰিব পাৰে। লিকুইড সাৰ দিয়াৰ উপৰিও আমি বেছি ফুল পাবৰ বাবে DAP বা NPK দিব পাৰোঁ, যিটো দানাৰ টাইপ থাকে NPK, সেইটো এনেকুৱা। আৰু ইয়াক গুৰিটোৰ পৰা অলপ আঁতৰত মাটিবিলাক খুচৰি ল'ব, মই যেনেকৈ কৰিছোঁ তেনেকৈ, আৰু ইয়াত এনেদৰে দি পুতি দিব। আৰু এই সাৰটো আমি 1 মাহত এবাৰ দিলেই হয়। এই DAP বা NPK দানা সৰু টাব হ'লে 8-10টামান দিব, আৰু যদিহে ডাঙৰ টাব হয় তেন্তে 15 পৰা 20টাৰ ভিতৰত দিব পাৰে। তাতকৈ বেছিকৈ দিলে পুলিটো মৰি যাব, জ্বলি যাব, সেইবাবে বেছিকৈ নিদিব। সাৰ ব্যৱহাৰ কৰাৰ পিছত মোৰ এয়া পুলি কেইজোপা চাওক কিমান ধুনীয়াকৈ বাঢ়িছে। কাষেদি নতুন নতুন আগ ওলাইছে, এইবিলাক জোপোহাও হৈছে গছজোপা অলপ। ইয়াক মই এতিয়া সম্পূৰ্ণ ৰ'দ পৰা ঠাইত ৰাখোঁ, আৰু যেতিয়া মাটিবোৰ একেবাৰে শুকায় তেতিয়াহে পানী দিওঁ। মই যিমানকেইটা পুলি ৰুইছিলোঁ আটাইকেইটাই বাছিল, এটাও নমৰিল,
আৰু এইদৰে পটিং মিক্স বনাই অলপ যত্ন ল'লেই আপোনালোকৰ পুলিবোৰো হয়তো নমৰিব। ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিল তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।